গাইস মাৰ ঘৰত আহি ভাবলো দেউতাই কি খেতি কৰিছে চাং দেউতাই বোলে বহুত খেতি কৰিছে এয়া দেখছি না বাঢ়ি গৈছোঁ এয়া দেখছি না কবিৰ খেতি কৰিছে আলুৰ খেতি কৰিছে চব খেতিয়ে কৰিছে আহকচোন আপোনালোকে যদি ভাল পায় ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰিব গতিকে চাং আহকচোন কি খেতি কৰিছে এটা কথা মই আজি প্ৰথম ভিডিঅ' কৰিছোঁ কিবা ভুল হ'ব পাৰে আপোনালোকে কিন্তু ভুল ভাবি নাথাকিব যদি ভাল পায় কমেণ্ট কৰিব মই ভিডিঅ'টো আৰু আপলোড দিম বেলেগ বেলেগ ভিডিঅ' আজি প্ৰথম ভিডিঅ' কৰিছোঁ না ভুল হ'ব পাৰে না গাইছ মূলাৰ কিবা চিৰি দিছি না কি আমাৰ ভাষাত চিৰি দা খাই না কি ইমান এটা নাজনো ৰকচোন হওক আপোনালোকৰ ফালে এলাকা কৰে না মোক জনাব না আৰু দেউতা আলুৰ খেতি কৰিছে এইখিনি চব আলুৰ খেতিয়ে দেখছি না এই চব আলুৰ খেতি আৰু সিফালে চাং হওক কি খেতি কৰিছে যাই আছোঁ এই চব আলুৰ খেতি দেখছি না পিঁয়াজৰ খেতি এই পিঁয়াজৰ খেতি চব এই জ্বালা ৰুইছি পিঁয়াজ চব ৰুইছি এই বিন ধনাৰ পুলি দেখছি না মোৰ মানুহটো এইটো কৈ দিব বুজিছে এইটো এই বন্ধাকবি এই জ্বালা ৰুইছি সৰু সৰু এইটো আমাৰ খেতিখান আৰু সৰু সুৰাকৈ কৰিছে ঘৰৰ খেতি অলপ হ'লে ভাল লাগে এই ফুলকবি বিচাৰিছে মায়ে ফুলকবি এটাও নিবা দিছে এইটো ফুলকবি নিবাইছে সৰু ফুলকবি চাং আছোন সৰু না ডাঙৰ সৰু না ডাঙৰ নাপা লাই হৈ গৈছিল হয়তো হৈছে দেখো এইটো হৈছে না গাইছ চাওকচোন এইটো ফুলকবি মূলা ছিঙিছে আমি ছিঙলো সেই দি বোলে নহয় আৰু লাগে সেইটো বিহু খাব আহিছিল সেইটো মূলা লৈ আহিছে দেখি না নিজৰ খেতি কৰিলে ভাল লাগে দেচোন গাইছ হয় না নহয় হয় না আবু নিজৰ খেতি কৰিলে ভাল লাগে হয় না দেউতাৰ কষ্টৰ ফল এগিলাখান লগ গাইছে আমি ফিচাৰীটো চাই আহোঁ বহুত দিন দেখা নাই 3 বছৰ 4 বছৰ দেখাই নাই বিয়া হয় 4 বছৰ হ'ল নেকি 4 বছৰ ধৰি ফিচাৰীটো দেখাই নাই চাওঁ লগ আগতে মাছ মাৰিছিলোঁ এতিয়া দেখাই নাপাইছ যাই আছোঁ এই তোমাৰ মাৰ আবা আবু বুলি কওঁ আবা বুলি কওঁ আহি থাকা সেইটো থৈ আহ এই দেউতাগিলা কদম গছ ৰুই দিছে এইগিলা চাইডে চাইডে ইফালে আহাই নহয় দেচোন গাইছ ইফালে বহুত দূৰ হয় বাহা বহুত দূৰ আছে আৰু যাই থাকিব লাগিব আমাৰ পৰিৱেশ বাৰীৰ পৰিৱেশে এই জংঘল এতিয়া সাপ নলে কি হ'ব এই জংঘল ঠাইৰ ফালে এই জংঘলৰ মাজে মাজে যাব লাগিব এইটা অৰণ্য আনিছে ইয়াত বাৰীখান আমাৰ দেউতাই ৰুইছে চেগুন বহুত গাছ চেগুন এলা চেগুন ৰুইছে আমি সৰুৰ পৰা এনেকৈ দেখছোঁ ডাঙৰ হ'বাই জানা নাই চেগুন এইগিলা ডাঙৰ হৈছে এই ডাঙৰ হৈছে চেগুন চেগুন গাছ বাক্সা কমাই ৰাখিলে গম পাবা নাহাতে এই মস্ত এই জংঘল বগৰী গছ একডাল আছিলে গোটেই সেইতে মস্ত হাত বগৰীডাল আহি পালোঁ আৰু ফিচাৰী আমাৰ এই জংঘল আছে না এই চাইডৰ বোলে জংঘল এই তাতে একডাল বগৰী আছিল আমি এইটা আছে না কিবা নাজানো ৰচোন এই তাতে সৰুতে খাব আহিছিলোঁ লগৰ মাখানৰ লগত লগ হৈ পাই গেলোঁ এই চক বা ভিউ আছে গাইছ এইটোৱে আমাৰ ফিচাৰী ঐ দি যায় বলক কিমান মাছ আছে ফিচাৰীটোত ব্লক চাই দেখো আহিবাৰে নাই কি কত দিন পিছত আহিছোঁ বাপৰে
আৰু গাইছ অইদি এটা ৰহস্য আছে আপোনালোকক কম মই মোৰ জীৱনৰ আটাইতকৈ কঠিন বুলিয়ে ক'ব লাগিব অইদি এটা ৰহস্য আছে সেইটো বাঢ়ি দি ৰাতি 7টা বজাৰ কথা আপোনালোকক কম মই পিছত এইটো ৰাস্তা গাইছ এতিয়া পানী চানী নাছিল দেখোন খল্লিৰ মা আছিল এতিয়া অইদি চাই লওক ৰাস্তাটো বহুত ভয়ংকৰ কাহিনী এটা আপোনালোকক কম পিছত চাওক ফিচাৰী আমাৰ এইটো ফিচাৰী এতিয়া মাছ দিছে দেউতাই অইদি ৰহস্যটো আপোনালোকক পিছত কম মই যে আপোনালোকে জানিব বিচাৰে তেনেহ'লে কমেণ্ট এটা কৰিব এইটো আছে না গাইছ এইটো ৰাস্তা জীৱনৰ কঠিনতম মই এটা পথ বাছি লৈছিলোঁ পথ আপোনালোকক কম চাওক এই জংঘল আছে নাই এই জংঘল চাইড ফালে জংঘল বুল্লো কৰিছোঁ এতিয়া বাৰীক একলা আহিব ভয় লাগে না ইমান দূৰ এই হয়তো ৰাস্তা আছে না সাপ দাউৰলাক সাপে মাখিয়ে দাউৰে সেইটো ৰাস্তা তো কথা ভাবলি আর বুকখান থাপতে উঠে না কম দক পিছত গাইছ আপোনালোকে বেয়া চেয়া নাপাব মই প্ৰথম ভিডিঅ' কৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল পায় তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব গতিকে আজি ইমানতে সমাপ্ত কৰিলোঁ গতিকে যাওক নমস্কাৰ